নমস্কাৰ দোস্তো, কি খবৰ? সকলোৱে ভালেই, আশা কৰোঁ সকলোৱে ভালেই। বহুত দিন ভিডিঅ' দিব পৰা নাই আৰু মানে বিশেষ স্বাস্থ্য পাতিবিলাক বৰ ভাল নাছিলে, সেই গতিকে ভিডিঅ' দিব পৰা নাছিলোঁ, দিয়া নাই। আজি এটা ভিডিঅ' আপোনালোকক লগত লৈ আহিছোঁ, যিহেতু এনেই আছিলোঁ আৰু মইনো কাম ক'ত কৰোঁ আৰু মালিকৰ ঘৰটো অলপ দেখাওঁ বুলি আপোনালোকক চেষ্টা কৰিলোঁ আৰু বলক মালিকৰ ঘৰটোকে আপোনালোকক দেখাওঁ আৰু মানে ভিডিঅ'টোত কি কি দেখাব পাওঁ সকলোখিনি চাই থাকক, দেখাইছোঁ আপোনালোকক। আৰু মই সদায় মৰম কৰোঁ আৰু বহুত আছে কলেজনী, এইফালে ইয়াতো আছে, সৰু পোৱালি আছে, এজনী আছে, বহুত ভাল আৰু সদায় মৰম কৰোঁ যে পোৱালি আছে, সৰু সৰু পোৱালি দেখা পাইছে। আৰু বহুত মৰম লগা দুটামান কুকুৰ আছে, এইকেইটাকো দেখাইছে আপোনালোকক। এইটো চাওক, ইয়া বেটা, ইয়া এইটো আমাৰ দাচু। ই বহুত মানে কি বহুত প্ৰব্লেম দিয়ে। আৰু ডাঙৰ আছে চাওক, বহুত ডাঙৰ আছে। কাণত দিছে ভাই, দেখা পাইছে, খুলিবতো নোৱাৰিয়ে মানে, দৌ মাৰিছে খুলিলোঁ। দেখাইছে বনাই আছে বেলেগত নতুন ঘৰ, কিমান ৰাখিব পাৰে, ইয়াত কি কথা মই সেইবিলাক সম্পূৰ্ণখিনি আপোনালোকক দেখাইছোঁ। ইয়াত দুটা তৰপ আছিলে, মানে দুমহলীয়া আছিলে কুকুৰা ঘৰটো। এই চাওক আপোনালোকে, এতিয়া ওপৰতো কুকুৰা ৰাখিছে, ৰাখিলে কুকুৰা। তাৰপিছত আৰু নেক্সট তলৰ তৰপতো আছে, গম পাইছে আপোনালোকে, আৰু দেখাইছোঁ মই। গতিকে চাওক ওপৰ তৰপত কুকুৰা ৰাখিছে, এয়া দেখা পাইছে আপোনালোকে, ওপৰতো কুকুৰা ৰাখিছে। কুকুৰা ঘৰটোৰ দাম আপোনালোকে কৈছিলে আগতে, প্ৰায় 1 লাখ টকা কুকুৰা ঘৰ। আৰু এই চাওক ডাঙৰ কুকুৰা আছে, কিমান ডাঙৰ কুকুৰা এনেকৈ আপোনালোকে দেখাইছোঁ। চাওক হৈছে কুকুৰা ঘৰটো, মানে এবাৰ ঠাণ্ডা হ'বৰ কাৰণে ওপৰত মানে এই নাৰিকলৰ পাত দি দিয়া হৈছে, আৰু অলপ গৰমটো বেছিটো প্লাষ্টিকৰ দিয়া হৈছে। খুলি পিনে দেখাইছোঁ, ওলাই যাবও পাৰে, অলপ দেখাইছোঁ মানে দেখা পাইছে। ওচৰকে আছে আৰু এনেকৈ দেখাই দিছোঁ, ধুনীয়াকৈ চাওক। এইবিলাক এনেকৈ ধুনীয়া লাগে, কি ধুনীয়া পৰিৱেশ। কুকুৰা বহুত এৰি থোৱা আছে, চাওক। আৰু এজোপা মানে বিশেষ দেখাবলগীয়া আছে আপোনালোকক, চাওক কঁঠাল গছ ইমান ধুনীয়াকৈ লাগিছে, তলতে লাগিছে। মই নিজেই মানে সৰুৰ পৰা একেবাৰে ৰোৱা লিখা, চাওক ইমান ডাঙৰ হ'ল আজি কঁঠাল লাগি আছে। এতিয়া কিমান লাগিছে ওপৰলৈকে, বেছি ডাঙৰ নহয়, অকণমানি পুলিটো চাওক, সেয়া লাগি আছে। মানে সকলোখিনি বস্তু পাব ইয়াত, যি বস্তু মানে। এইজোপা ইয়াত সিহঁতৰ ভাষাত ৰম্বুটান বুলি কয়, কিন্তু লিচু হয়, লিচু এতিয়া লগা সময় হৈছে, লাগিব আৰু বেছি দিন নাই, লাগু হৈছে আৰু এতিয়া। আৰু এইকেইজোপা কুঁহিয়াৰ আছে, বহুত কিছুমান বস্তু আছে, কিন্তু চববিলাক দেখাবলৈ নহয়, এই ভিডিঅ'টো বহুত দীঘল হ'ব যে, অলপ শ্বৰ্টকৈ দেখাইছোঁ আপোনালোকক। চাওক এই জলকীয়াজোপা কিমান লাগিছে, কিমান চাপৰ জলকীয়াজোপা দেখা পাইছে, চাপৰতে বহুত লাগিছে মানে। আৰু ময়ে খাবগৈ লাগিব নি এইবিলাক জলকীয়াবোৰ, চব এনেকৈ হৈ ৰাখিছে। লগতে দুটা ভাতো আছে, দেখা পাইছে আৰু এই মালিকনী হয়, তেখেতে মানে সেই কুকুৰা কাৰণে গৈছে আৰু খাবৰ কাৰণে। তাৰপিছত আমাৰ সিহঁতে বহি আছে, মালিকৰ ঘৰত কিমান বাইক আছে আপোনালোকৰ দেখাইছোঁ, চাওক কিমান আছে হিচাপ। আমাৰ কাম কৰা বস্তুবিলাক এইবিলাকেই ইয়াতে আছে। তাৰপিছত মানে এইবোৰ এনেকৈ কৈ বহুত আছে, 2খন বুলেটে আছে, দেখা পাইছে। বাইক কেইখন দেখা পালে আপোনালোকে কমেণ্টত জনাবচোন, কমেণ্ট কৰিব কেইখন বাইক দেখা পালে। কুকুৰা দেখিলে ন, সেইখিনি মানে এনেকুৱা কুকুৰা নহয়, যিবিলাক কুকুৰা আগৰ কুকুৰাবিলাকৰ লিখে। এইটো কুকুৰা মানে বেলেগ ধৰণৰ, এইটো আপুনি মানে কুকুৰাটো এনেকুৱা কোলা, কিন্তু মাংসখিনিও কোলাই হ'ব, কিন্তু খাবলৈও বহুত টেষ্ট হ'ব। কিন্তু ইয়াৰ মানে কিমতটো হ'ল কি, এই কুকুৰাটো মানে কণী এটা দামেই হ'ল 50 টকা। আৰু আপোনালোকে সেইটো চাই পিনে আপোনালোকে অনুমান কৰিব পাৰে কি মানে কুকুৰাটো কিমান দাম হ'ব। সেই কুকুৰাটো বহুত কেনেকুৱা কমেণ্ট কৰি জনাব। লগতে যদি ভাল লাগে লাইক, কমেণ্ট, শ্বেয়াৰ কৰি দিব। ছাবস্ক্ৰাইব নকৰিলেও হ'ব, অলপ শ্বেয়াৰ কৰি দিব। আৰু সকলোখিনি আপোনালোকক দেখালোঁ। বাই বাই, তব তক অগলি ভিডিঅ' বাই।